গাইজ, গুড ইভিনিং। সকলোৰে ভালনে? মই আজি তিনিচুকীয়াত লগৰ এজনীৰ ৰুমত আহিছোঁ বহুত দিনৰ মূৰত। এয়া নীতি শৰ্মা, চিনি পাই চাগে? মই কেনেকৈ চিনি পাব মোক? অলপ তাই ফুৰিবলৈ উৎপাত, সেইকাৰণে মই এতিয়া ইমান ৰাতিপুৱাত লৈ আহোঁ। ইয়ালৈ লৈ আহিলোঁ, কাইলৈ বেলেগ জেগাত লৈ যাম। পাইছোঁ ন, 1 বছৰ মূৰত লগ পাইছোঁ। 1 বছৰ পিছত লগ পাইছোঁ। এতিয়া দাদা দুজন আহিব, আমাক অলপ বোলে ফুৰাবলৈ লৈ যায় বোলে। ফুৰাবলৈ যোৱাৰ আগত অলপ বোলো ৰিলচটো বনাই লওঁ, আপোনালোকক দেখাইছোঁ। এয়া তিনিচুকীয়া নতুন ৰেলৱে ষ্টেচনৰ ওচৰত এই পাৰ্কখনৰ ওচৰত আমি চাবলৈ আহিলোঁ। ইভিনিং টাইমত অলপ ফুৰিবলৈ আহিছোঁ। আপোনালোকৰ আগত দৃশ্য দেখাইছোঁ, বৰ ধুনীয়া আছে, আপোনালোকেও আহিব পাৰে। মোৰ আহি ইয়াত বহুত ভাল লাগিল দেই, আপোনালোকেও আহিব। তিনিচুকীয়াৰ যাৰ ঘৰ আছে আপোনালোকে ইভিনিং টাইমত আহিব। এয়া আমি দুজনী ফটো মৰাত বিজি, দেখাইছোঁ আপোনালোকৰ আগত। চাওঁ, বহুত দিনৰ পাছত লগ পাই বহুত হেপী, আৰু মই লগতে দাদা দুজন ইমান মাৰিলোঁ। আমাক এতিয়া ডিনাৰ কৰিবলৈ লৈ গৈছে, লগত মোৰ লগৰ আৰু মোৰ বা, আমি গৈ আছোঁ। ওচৰতে তিনিচুকীয়াৰ ওচৰতে এখন ধাবা আছে, তাত আমাক লৈ গৈছে। আপোনালোকৰ আগত দেখাইছোঁ ধাবাখন। আহি পাই গ'লোহি আমি। এয়া চাওক ইমান ধুনীয়া। এতিয়া আমি কিবা কিবি খাই এতিয়া ফটো মৰাত বিজি, চব ফটো মৰাত বিজি। এয়া আৰু জানি আমি দুজনী ৰিলচ বনাই লৈছোঁ। এয়া লাইটটো জ্বলাব লাগিব। এতিয়া আমি খাই বৈ জয়ী হৈ যাবলৈ ৰেডি হৈছোঁ। আপোনালোকৰ আগত দেখাইছোঁ, ওচৰতে আছে, তিনিচুকীয়াৰ ওচৰতে আছে, আপোনালোকে যাব পাৰে, বহুত ভাল ধাবা। আৰু আপোনালোকৰ আগত দেখাইছোঁ এতিয়া আমি ৰুম গৈ আছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাব। বাই বাই, আজিলৈ ইমানেই।